ভগৱান কোন? ভগৱান ক'ত থাকে? ভগৱান যদি আছে তেনেহলে আমি দেখা নাপাওঁ কিয়? এইকেইটা প্ৰশ্ন হ'ল এনে প্ৰশ্ন যিকেইটা প্ৰশ্ন প্ৰতিজন মানুহৰে মনলৈ আহে, কিন্তু এই প্ৰশ্নৰ উত্তৰৰ অবিহনেই মনুষ্যই এদিন এই সংসাৰৰ পৰা বিদায় লয়। লগতে এনেধৰণৰেই আৰু এটা প্ৰশ্ন মানুহৰ মনলৈ আহে যে ভূত আছেনে নাই? অৱশ্যে ভূত দেখাৰ বহুতো ঘটনা দেখিবলৈ আৰু শুনিবলৈ পোৱা যায়, কিন্তু ভগৱানক দেখাৰ ঘটনা একেবাৰেই শুনিবলৈ পোৱা নাযায়। সেইবাবেই কিছুমান মানুহে ভগৱানৰ অস্তিত্বতেই প্ৰশ্ন উঠায়। তেওঁলোকে কয় যে যদি ভগৱান সঁচাকৈয়ে আছে তেনেহলে আমি তেওঁক দেখা নেপাওঁ কিয়? যদি ভগৱান সঁচাকৈয়ে আছে তেনেহলে এই সংসাৰত ইমানবোৰ দুখ আছে কিয়? মানুহ ভোকত মৰিব লগা হয় কিয়? মানুহে উপায়ন্তৰ হৈ আত্মহত্যা কৰিব লগা হয় কিয়? আন এটা শ্ৰেণীৰ লোক এনেকুৱাও আছে যি কয় যে ভগৱানক আমি শাৰীৰিক চকুৰে নহয় মনৰ চকুৰেহে চাবলৈ চেষ্টা কৰিব লাগে। লগতে কিছুমানে এনেদৰেও কয় যে কলিযুগৰ মানুহ অত্যন্ত পাপী হৈ কাম, ক্ৰোধ, লোভ আৰু মোহৰ মাজত সোমাই পৰাৰ ফলত ইচ্ছা কৰিও ভগৱানক দেখা নাপায়। কিন্তু বিভিন্ন ধৰণৰ লোকৰ দ্বাৰা এনেধৰণৰ যিমানবোৰ তৰ্ক দিয়া হয় প্ৰকৃততে এই সকলোবোৰ তৰ্কই অসত্য। এতিয়া আপুনি ভাবিছে চাগে যে যদি এই সকলোবোৰ তৰ্ক অসত্য তেনেহলে সত্যটোনো কি? ভগৱানক আমি কিয় দেখা নাপাওঁ? আজি আমি এই ভিডিঅ'টোত জানো আহক ভূত মানুহে কিয় আৰু কেনেদৰে দেখা পায় আৰু ভগৱানক কিয় দেখা পোৱা নাযায়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰা দৰ্শকজনলৈ ভক্তি কথা আৰু জ্ঞানৰ ফালৰ পৰা ধন্যবাদ থাকিল। প্ৰিয় দৰ্শক, যুক্তিসংগতভাৱে এই প্ৰশ্নৰ উত্তৰ জনাৰ আগতে ইয়াৰ সৈতে জড়িত এটা সৰু কাহিনী জানো আহক। যিটো কাহিনী জানিলে আপুনিও এই প্ৰশ্নৰ উত্তৰটো সহজতে বুজিব পাৰিব। কাহিনীটো এনেধৰণৰ। এবাৰ এজন ৰজাই মন্ত্ৰীসকলৰ সৈতে সভা কৰি আছিল। সেই সভাতেই ৰজাই কোনো কথাৰ সংক্ৰান্তত এজন মন্ত্ৰীক খঙেৰে ক'লে যে আপুনি যে বাৰে বাৰে ভগৱানৰ নাম লৈ থাকে তেনেহলে কওকচোন ভগৱান ক'ত আছে? তেওঁক আমি দেখা নাপাওঁ কিয় আৰু তেওঁ কি কাম কৰে? ৰজাৰ এই প্ৰশ্ন শুনি মন্ত্ৰীজন বিপাঙত পৰিল, কাৰণ তেওঁৰ ওচৰত এই প্ৰশ্নৰ কোনো উত্তৰ নাছিল। তেতিয়া ৰজাই মন্ত্ৰীজনক ক'লে যে আপোনাক মই এদিন সময় দিছো, যদি আপুনি অহাকালি এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তেনেহলে মই আপোনাক মৃত্যুদণ্ড দিম। তাৰ পাছত সভা ভংগ হ'ল আৰু সেই মন্ত্ৰীজনো ঘৰলৈ গ'ল। কিন্তু ঘৰত গৈও তেওঁ শান্তিৰে থাকিব নোৱাৰিলে, কাৰণ পিছদিনা তেওঁ ৰজাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে ৰজাই তেওঁক মৃত্যুদণ্ড দিব। সেইদিনা মন্ত্ৰীজনক অত্যন্ত চিন্তিত দেখি তেওঁৰ পত্নী আৰু সৰু পুত্ৰই চিন্তাৰ কাৰণ সুধিলে। তেতিয়া মন্ত্ৰীয়ে সকলোবোৰ কথা বিৱৰি ক'লে। মন্ত্ৰীৰ কথা শুনি তেওঁৰ পুতেকে ক'লে যে অহাকালি ৰজাক এই প্ৰশ্নৰ উত্তৰ মই দিম, আপুনি এতিয়া নিশ্চিন্ত হৈ শুই থাকক। পিছদিনা মন্ত্ৰীয়ে পুতেকক লৈ ৰজাৰ ওচৰত উপস্থিত হ'ল। মন্ত্ৰীক দেখি ৰজাই ক'লে যে এতিয়া আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক। ৰজাৰ কথা শুনি মন্ত্ৰীজনে নিজৰ সৰু পুতেকক দেখাই ক'লে যে হে মহাৰাজ, এই প্ৰশ্নৰ উত্তৰ মোৰ পুত্ৰই দিব। মন্ত্ৰীৰ কথা শুনি ৰজাই হাঁহি মাৰি ক'লে যে এই সৰু ল'ৰাটোৱে মোৰ প্ৰশ্নৰ উত্তৰ দিবনে? ঠিক আছে বাৰু, মই উত্তৰ পালেই হ'ল। কোৱা বাছা, ভগৱান যদি আছে তেনেহলে আমি দেখা নাপাওঁ কিয়? তেতিয়া শিশুটিয়ে ক'লে যে হে মহাৰাজ, মই এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মোক এগিলাচ গাখীৰ দিয়ক। ৰজাৰ আদেশত শিশুটিক এগিলাচ গাখীৰ আনি দিয়া হ'ল। তেতিয়া শিশুটিয়ে ৰজাক সুধিলে যে হে মহাৰাজ, এই গাখীৰত বাৰু মাখন আছেনে? ৰজাই ক'লে যে নিশ্চয় আছে, গাখীৰত মাখন নাথাকি আৰু কি থাকিব? তেতিয়া শিশুটিয়ে ক'লে যে যদি এই গাখীৰখিনিত মাখন আছে তেনেহলে মোক আপুনি দেখাই দিয়ক। শিশুটিৰ কথা শুনি ৰজাই ক'লে যে শুনা বাছা, গাখীৰখিনিত মাখন আছে,
কিন্তু তাৰ বাবে প্ৰথমে গাখীৰখিনি দৈ কৰিব লাগিব আৰু তাৰ পাছত মঠিব লাগিব, তেতিয়াহে মাখন ওলাব। ৰজাৰ কথা শুনি শিশুটিয়ে ক'লে যে, হয় মহাৰাজ, আপুনি ঠিকেই কৈছে। ঠিক তেনেদৰেই আপুনিও যদি ভগৱানৰ দৰ্শন পাব বিচাৰে, তেনেহলে প্ৰথমে আপুনি নিজক মন্থন কৰিব লাগিব আৰু ভগৱানৰ দৰ্শনৰ বাবে নিজকে যোগ্য কৰি তুলিব লাগিব। শিশুটিৰ এই উত্তৰত ৰজা বৰ সন্তুষ্ট হ'ল আৰু ক'লে যে, ঠিক আছে বাৰু, এতিয়া আনটো প্ৰশ্নৰ উত্তৰো দিয়া, ভগৱানে কি কৰে? তেতিয়া শিশুটিয়ে ৰজাক পুনৰ ক'লে যে, ক্ষমা কৰিব মহাৰাজ, যদি আপোনাক এই প্ৰশ্নৰ উত্তৰ লাগে, তেনেহলে অলপ সময়ৰ বাবে মই আপোনাৰ সিংহাসনত বহিব লাগিব আৰু আপুনি তলত ভূমিত বহিব লাগিব। শিশুটিৰ কথা শুনি ৰজা বৰ আচৰিত হ'ল। তেওঁ মনতে ভাবিলে যে, অলপ সময়ৰ কথাহে, ঠিক আছে, শিশুটিয়ে কি কৰে চাওঁচোন বাৰু। এনেদৰে ভাবি ৰজাই শিশুটিক নিজৰ আসনত বহিবলৈ দি নিজে গৈ ভূমিত বহিল আৰু ক'লে যে, এতিয়া তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া, ভগৱানে কি কৰে? ৰজাৰ কথা শুনি শিশুটিয়ে উত্তৰ দিলে যে, হে মহাৰাজ, বৰ্তমান আপুনি ভূমিত বহি আছে, কিন্তু মন্ত্ৰীসকলো আপোনাতকৈ ওপৰত বহি আছে। ভগৱানে এয়াই কৰে। তেওঁ এজন ৰজাকো তৎক্ষণাৎ প্ৰজা কৰিব পাৰে যেনে আপুনি, আৰু তেওঁ এজন প্ৰজাকো তৎক্ষণাৎ ৰজা কৰিব পাৰে যেনে মই। শিশুটিৰ উত্তৰ শুনি আৰু বুদ্ধিমত্তা দেখি ৰজা বৰ সন্তুষ্ট হ'ল। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ জৰিয়তে আপুনি হয়তো বুজি পালে যে ভগৱানক আমি কিয় দেখা নাপাওঁ। এতিয়া আমি যুক্তিসংগতভাৱে এই প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰো আহক। প্ৰিয় দৰ্শক, ভগৱানক আমি দেখা নোপোৱাৰ প্ৰধান কাৰণ হ'ল আমাৰ ভৌতিক জীৱন। আমাৰ ধৰ্মগ্ৰন্থত উল্লেখিত কথা অনুসৰি ব্ৰহ্মাণ্ডত 64টা মাত্ৰা আছে। আনহাতে বিজ্ঞানৰ কথা যদি কোৱা হয়, তেনেহলে বিজ্ঞানে এতিয়ালৈকে 10টা মাত্ৰাৰ কথাহে জানিব পাৰিছে। বিজ্ঞানৰ ষ্ট্ৰিং থিয়ৰীয়ে প্ৰমাণিত কৰিছে যে ব্ৰহ্মাণ্ড কেৱল এখনেই নহয়, বহুতো ব্ৰহ্মাণ্ড আছে, যাক আমাৰ ধৰ্মগ্ৰন্থত অনন্ত ব্ৰহ্মাণ্ড বুলি কোৱা হৈছে। কিছুমান ব্ৰহ্মাণ্ড উচ্চ মাত্ৰাতো আছে। উচ্চ মাত্ৰাত থকা সেই ব্ৰহ্মাণ্ডবোৰ আন একো নহয়, ভগৱানৰ সেইবোৰ লোক যিবোৰৰ বিষয়ে হিন্দু ধৰ্মগ্ৰন্থত উল্লেখ আছে, যেনে ব্ৰহ্মলোক, গন্ধৰ্ব লোক আৰু বৈকুণ্ঠ লোক আদি। এই সকলোবোৰ লোকৰ ভিতৰত সকলোতকৈ ওপৰত গোলোক আছে, য'ত ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ ৰাণীসকলে বাস কৰে, য'ত গাখীৰৰ সাগৰ আছে, মাখনৰ পাহাৰ আছে আৰু দৈ গাখীৰ নদী আছে। এতিয়া প্ৰশ্ন আহে যে এই সকলোবোৰ আমি দেখা নাপাওঁ কিয়? ইয়াৰ পোনপটীয়া উত্তৰ হ'ল, আমি যিখন সংসাৰত জীয়াই আছো, এইখন সংসাৰ হ'ল 3 মাত্ৰাৰ সংসাৰ। সেয়েহে আমাৰ চকুৰে সেইবোৰ বস্তুহে দেখা পায় যিবোৰ বস্তু এই 3টা মাত্ৰাৰ ভিতৰত আছে। চতুৰ্থটি মাত্ৰা হ'ল সময়। আমি সময়ক দেখা নাপাওঁ। চতুৰ্থ মাত্ৰাৰ ওপৰত পঞ্চম মাত্ৰা আছে, য'ত মহাজাগতিক বিষ্ণু নিবাস কৰে। সেইজন বিষ্ণু যিজনে আমাৰ এই ব্ৰহ্মাণ্ডক পালন কৰি আছে। এই পঞ্চম মাত্ৰাতেই ভগৱান ব্ৰহ্মাও আছে। প্ৰত্যেকখন ব্ৰহ্মাণ্ডৰে নিজৰ নিজৰ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ আছে, অৰ্থাৎ অনন্ত ব্ৰহ্মাণ্ডত অনন্ত ত্ৰিদেৱ আছে। এই সকলোবোৰৰে ওপৰত অৰ্থাৎ ষষ্ঠ মাত্ৰাত মহাবিষ্ণুৱে নিবাস কৰে। ষষ্ঠ মাত্ৰাৰ ওপৰৰ মাত্ৰাবোৰত ভগৱান নৰসিংহ, ভগৱান কৃষ্ণ, মাতা চেৰাৱালী আৰু মাতা কালী আদিয়ে নিবাস কৰে। কিন্তু যিহেতু আমাৰ এই সংসাৰ 3টা মাত্ৰাতেই সীমিত, সেয়েহে আমি তেওঁলোকক দেখা নাপাওঁ। যেতিয়া আমাৰ মৃত্যু হয়, তেতিয়াহে আমি 3য় মাত্ৰা পাৰ হৈ 4ৰ্থ মাত্ৰালৈ যাব পাৰোঁ। 4ৰ্থ মাত্ৰা অৰ্থাৎ সময়, যিটো আত্মাই 4ৰ্থটি মাত্ৰাত প্ৰৱেশ কৰাৰ পাছত কিবা নহয় কিবা কাৰণত যমলোকলৈ যাব নোৱাৰি 4ৰ্থ মাত্ৰা অৰ্থাৎ সময় মাত্ৰাতে থাকি যায়, সেইবোৰ আত্মাই প্ৰেত হৈ বিচৰণ কৰি ফুৰে। আৰু যেতিয়া সেই প্ৰেতে কেতিয়াবা নিজৰ সময়সীমাৰ পৰা বিচলিত হৈ আমাৰ সময়সীমাত প্ৰৱেশ কৰে, তেতিয়াই আমি কেতিয়াবা সেই প্ৰেতক ভূত হিচাপে দেখা পাওঁ। সেইবাবেই ভূত দেখাৰ ঘটনা বহুতো শুনিবলৈ আৰু দেখিবলৈ পোৱা যায়। কিন্তু সেই প্ৰেতবোৰৰ দৰে ভগৱান কেতিয়াও বিচলিত নহয়।
অৰ্থাৎ ভগৱান আমাৰ তৃতীয় মাত্ৰালৈ কেতিয়াও নাহে। সেয়েহে ভগৱানক দেখা পোৱাৰ ঘটনা একেবাৰেই নাই বুলি ক'লেও ভুল নহয়। কিন্তু এতিয়া প্ৰশ্ন আহে যে এনে কোনো উপায় আছে নেকি যাৰ সহায়ত আমি ভগৱানক দেখা পাব পাৰোঁ? ইয়াৰ এটাই উপায় আছে যাৰ সহায়ত ভগৱানক দেখা পোৱাটো সম্ভৱ। সেই উপায়টো হ'ল দিব্য দৃষ্টি। আপুনি হয়তো জানে যে মহাভাৰতৰ যুদ্ধত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক নিজৰ বিৰাট ৰূপৰ দৰ্শন দিছিল, তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক দিব্য দৃষ্টি দিছিল। সেই দিব্য দৃষ্টিৰ সহায়ত অৰ্জুনে বিভিন্ন মাত্ৰাত বিয়পি থকা ভগৱান শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দেখা পাইছিল। অৰ্থাৎ আমি ইচ্ছা কৰিলেও ভগৱানক দেখা নাপাওঁ বা চাব নোৱাৰোঁ। কিন্তু ভগৱানে যদি ইচ্ছা কৰে তেনেহলে তেওঁ দিয়া দিব্য দৃষ্টিৰে আমি তেওঁক চাব পাৰিম। কিন্তু তাৰ বাবে আমি ভগৱানক দৰ্শন পাব পৰাকৈ নিজকে যোগ্য কৰি তুলিব লাগিব, যাতে ভগৱানে নিজেই আমাক সেই দিব্য দৃষ্টি প্ৰদান কৰে। ইয়াৰ বাবে একমাত্ৰ উপায় হ'ল ভগৱানৰ ভক্তি আৰু সম্পূৰ্ণ সমৰ্পণ। আশা কৰোঁ আজিৰ এই প্ৰস্তুতি আপোনাৰ ভাল লাগিল। যদি ভাল লাগিল তেনেহলে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। অন্য এটা প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।